ৰাতিপুৱা আহিছো ইপিনে গঁ দেখি গলো দৌৰিলো ইপিনে আহিছো এনেকে আকৌ হাতী 2-3টা মান হ'ব হাতীকেইটা ইপিনে গৈছে গঁ সিপিনে ওপৰ গৈছে হাই কিহে পালা বুলি কৈ নাওখন লৈ দৌৰি আহিছো। নমস্কাৰ, এতিয়া বৰ্তমান মই আছোঁ আজানপীৰ দৰগাহৰ সন্মুখত হৰাগুৰি চাপৰিৰ একেবাৰে শেষ প্ৰান্তত মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছে। গতিকে এইটো গোটেই হৰাগুৰি চাপৰি এইডোখৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে মূল সুঁতিটো আগৰ পৰা এনেকুৱাকৈ বৈ আহি এইফালেদি আচলতে তাৰমানে মূল গভীৰ থকা অংশটো আছে ব্ৰহ্মপুত্ৰৰ। আৰু এই অংশত যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে ইয়াতে আমি বহুতকেইখন ঘাটজাল আছে আৰু সিফালেও মাছমৰীয়াই মাছ ধৰি আছে। অৰ্থাৎ এইটো জেগা কাৰণ ইয়াৰ পৰা কিছু সামান্য নামনিত তাতে আহি দিখৌ নদীখন পৰিছে আৰু দিখৌ নদী তাৰ আগে আহি লগ হৈছে দৰিকাৰ সৈতে। গতিকে দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ এইটো সংগমস্থল। গতিকে এই ঠাইখণ্ড সেইটোৰ কাৰণে নদীৰ মোহনা যিহেতু তাত অংশত মাছৰ প্ৰাচুৰ্য যথেষ্ট হয় আৰু সেইটো কাৰণে ইয়াতে মাছমৰীয়া যথেষ্ট আৰু সেইকাৰণে এইডোখৰতে শিহু যথেষ্ট পোৱা যায়। অৰ্থাৎ ডলফিনৰ এটা গুৰুত্বপূৰ্ণ আৱাসস্থল এই ঠাইখিনি। ইয়াত যিসকল মাছমৰীয়া তেওঁলোকেও ডলফিন সংৰক্ষণক লৈ আগ্ৰহী। চ' তেনেকুৱা এজন মাছমৰীয়াৰ সৈতে আমি কথা পাতি হওক। এবাৰ কেতিয়া লগালে জাল? এইটো ভাদ মাহতে লগালোঁ। গোটেইখন মইহে লগাইছোঁ, এইখন এতিয়া লগাইছোঁ। এতিয়া লগাইছে। এতিয়া মাছ আহি আছেনে? মাছ ইমান অহা নাই। এইবাৰ গোটেই পাৰটো এনেকৈ মানে হেৰি কৰিলে বহুৱাই পেলালে। আপুনি সেইখনৰ সিফালে মুকলি জেগা আৰু ইয়াতে আৰু সিফালে এখন ঘাটজাল আৰু আছে নেকি? নাই আৰু নাই। এতিয়া আপুনিতো ৰাতিপুৱাই আৰম্ভ কৰে? তো 3-4টা বজাত গুচি আহোঁ। তো তেতিয়া আহিলে তাৰমানে হেৰি হয়, তেতিয়া ৰাতিপুৱা মাছো অকণমান মাছ 2-এটা আহে। তাৰমানে আপোনাৰ ব্ৰহ্মপুত্ৰ প্ৰত্যেক ছিজনতে মানে বেলেগ বানপানী হৈ গ'ল যোৱাৰ পিছতে বদলি হৈ যায়, গৰাখোৱা হৈ থাকে। এইডোখৰত আপোনাৰ জালটো ইয়ালৈ আহিলে, এইডোখৰতো মানে আপোনাৰ গৰা কাটিছে। গুৱাহাটী দিলে জাল চালবোৰ উটুৱাই লৈ গুচি যায়, ৰাতি গুচি যাওঁ মানে আপোনাৰ সেইটো কাৰণে হেৰি হৈ যাব। সিফালে কি জেগা হ'ব? এইটো চিকাৰী গাঁও মানে এইফালে হৈ গ'ল ধেমাজি, লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্ট। আচ্ছা, এতিয়া আপুনি জাল লগাই ৰাতিপুৱাই মানে ৰাতিপুৱাই আহে আপুনি 3 বজাত? 3টা বজাৰ পৰা আপোনাৰ গধূলিলৈকে থাকোঁ আৰু গধূলিলৈকে থাকে। এতিয়া দিনটো কোনটো সময়ত বেছিকৈ মাছ আহে মানে কম্পেৰেটিভলি যেতিয়া বেছি মাছ? ৰাতিপুৱা ভাগতে মাছ পায়। গতিকে 3 বজাতে আহি আপুনি মোটামুটি ইয়াতে কেইটা বজাত ষ্টাৰ্ট কৰে? নাই, মই আধা ঘণ্টামান লাগে ঘৰৰ পৰা আহোঁতে। তো তাৰ পৰা আহি পেলাই আপুনি আৰম্ভ কৰি দিয়ে, তাৰপিছত গোটেই দিনটোতো নকৰে, মাজত আকৌ ৰৈ দিয়ে? খোৱাটো কওঁ, খোৱা-বোৱাটো কৰি পিনে তাৰপিছত আকৌ আৰম্ভ হৈ যায়। এইবাৰ আপুনি চবতকৈ বেছি কোন সময়ত মাছ পাইছেগৈ? মাছৰ ছিজনটো আহিছেহে এতিয়া। এতিয়া হ'বহে। যিমান পানীটো ব্ৰহ্মপুত্ৰ পানী চাফা হ'ব ইমান মাছটো আহিব। আচ্ছা, ইয়াতে এই ঘাট জালকেইখন আৰু বেলেগ জালোতো বাই? বেলেগ জাল কাৰেণ্ট জালখন লগাই ন? আচ্ছা, সেই আগতো সেইটো মাছমৰীয়া কেম্প? সেইটো মাছমৰীয়া কেম্প। তো তাৰ পৰা তেওঁলোকে কি জাল লয়? তেওঁলোকে এনেকৈ কিবা হেৰি জাল লয় নেকি? উটুৱাই জাল নাই। আচ্ছা, এইটো ভাচান জাল কিবা ইফালে কয় তেনেকুৱা মানে উটাই আনে। এইটোত কিমান ডাঙৰ থাকে? কিমান হাতমান হ'ব পাৰে? 25-30 হাত। আপোনালোকে বেপাৰীক গৈ দিয়েগৈ নে বেপাৰী ইয়ালৈ আহিলে? বেপাৰী ইয়ালৈ আহিলে। এতিয়া এইডোখৰত আপুনি কিমান বছৰৰ পৰা মাছ মাৰি আছে? আমাৰ দেউতাই মাৰি আছিলে। দেউতাই মৰাৰ পিছত মই মাৰিলোঁ। মই কিমান চনৰ পৰা? 15 বছৰমান মাৰিছোঁ। 15 বছৰমান। তেতিয়া 15 বছৰত তেতিয়াতো অভিয়াছলি বেছি আছিলে চাগে? তেতিয়া বেছি আছিলে। তো লাহে লাহে মানে কম পোৱা লাহে কম। আপোনাৰ আজি কি মাছ পৰিলে আছেনে? নাই, মাছ নাই। হাৱা মাৰি আছে, এনেকৈ দি ঘূৰি দিয়ে। কি পানীটো ঘূৰি অহা নাই মানে হাৱাৰ লগত কি থাকে? হাৱাৰ লগত পানীটো ভটিয়াইহে মাৰি আছে নাই, মানে পানীটো লৈ যায়গৈ। আচ্ছা, যদি এইফালৰ পৰা আহে হাৱাটো তেতিয়া হাৱা নাহিলে ধুনীয়াকৈ ঘূৰি থাকে। এনেকৈ ঘূৰি হাৱা চিধা কৰি পেলাই। এইটো এটা ইণ্টাৰেষ্টিং কথা। পানী থাকা খাই মানে পাক বনি যায়। আৰু সেই তাত দুখন মাছমৰীয়া নাও আছে ন? তেওঁলোকো চাগে দূৰত কেম্প পাতি আছে? কেম্প পাতি নাৱত চুৰি লগাই লয়।
আচ্ছা আৰু এটা কথা কওকচোন এই যে এতিয়া এতিয়া চৰাইবোৰ আহিছে চৰাই বনৰীয়া চৰাই আহিছে হাজাৰ 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 কোনটো সময়ত ৰাতিপুৱা ভাগতো যায় পাছবেলাও যায় মানে এইফালে পাৰ হয় মানে উৰি যায় উৰি যায় কথা পাতি থাকোঁতে এটা কথা ইণ্টাৰেষ্টিং ওলাইছে যে হাজৰিকা আচলতে ইয়াত মাছ ধৰিবৰ কাৰণে বা তেওঁৰ জালখনৰ কাৰণে ৰাতিপুৱা আহে আপুনি 3 মান বজাত আৰু তেতিয়া কেনেকুৱা এটা হয় মানে পৰিৱেশটো ঠাণ্ডা হৈ থাকে ঠাণ্ডা হৈ থাকিলে আৰু কোনো মানুহ নাথাকে নাই আহি থাকোঁতে আৰু জালখনলৈ বুলিয়ে আহিছোঁ তাৰপৰা কিমান দিন আগৰ কাহিনী তো এই ভাদমহীয়া ভাদ মাহত আচ্ছা ঠিক আছে আপুনি ৰাতিপুৱা আহিছোঁ এইপিনে গঁড় দেখি গ'লোঁ দৌৰিলোঁ ইপিনে আহিছোঁ এনেকৈ আকৌ হাতী মানে হাতী 2-3টা মান হ'ব হাতীকেইটা এইপিনে গৈছে গঁড় সিপিনে ওপৰে গৈছে তাৰপিছত হাই কিহে পালে বুলি কৈ নাওখনলৈহে দৌৰি আহিছোঁ নাওখন দৌৰিলৈ মানে দৌৰিটো খাৰিব নোৱাৰিম মই সিমান নাওখনত পানী সিহঁতৰ ইমান জোৰ নাই মই সিহঁতক দেখি নাও মাৰি গুচি যাব পাৰিম দলেইয়ে দিলোঁ আৰু নাও তাৰমানে আপোনাৰ একে সময়তে এইফালে আপুনি গঁড় দেখি ভয় খালে তাৰ পিছে আকৌ এইফালে হাতী ওলাল হাতী এনেকৈ গৈ আছে হাতী হাতীবাগে আপুনি কোনটো পাইছে তেতিয়া মই এনেকৈ দেখা দেখি হৈ গ'ল নাই মই নাওখনলৈহে জঁপিয়াইছোঁ আৰু উঠুৱাই আৰু দলে দি দিছোঁ মানে এইফালৰ পৰা চিধা আহিছে আহি পেলাই আপুনি মানে এইফালে পলাবলৈ চেষ্টা কৰিলে তেতিয়া হাতী কি 2-3টা হাতী মানে অকলশৰীয়া হাতী হ'ব অকলশৰীয়া 2-3টা আৰু এইটো গড়টো তাৰপিছত সেইটো কেনি ইফালে গ'লগৈ এতিয়া এনেকৈ গুচি গ'লগৈ ইফালে গ'লগৈ গড় এটা গড় আৰু মাজে মাজে গড়টো মানে মাজে মাজে কেতিয়াবা আহে আৰু এনে হাতীয়ে আহি থাকে আৰু আপোনালোকে যেতিয়া গধূলি সময়ত যায় তেতিয়া পায় নেকি কেতিয়াবা গড় হাতী সেইটো ৰাতিপুৱা ভাগত হ'ব পাৰে ঠিক